নমস্কাৰ বন্ধুসকল, আজি বহু দিনৰ মূৰত আহিছো। আজি ভিডিঅ'টো বনাইছো মই কেইজনমান 8 বছৰীয়া ল'ৰাৰ কাৰণে। আচলতে সেই 8 বছৰীয়া ল'ৰা 2-3 জনৰ কাৰণে মই বহুত লাজ পাইছো এই কাৰণে যে আজি মোক সিহঁতে কি কৈছে জানেনে, মানে ডাইৰেক্ট গাঁৱলীয়া ভাষাত কৈছে আৰু মানে যেহেতু গাঁৱত যেনেকুৱা কথা কয় মানে কোনো সম্বন্ধ নাই আৰু ডাইৰেক্ট কৈছে, ঐ কৈছো বুঢ়া আৰু বুঢ়ীবিলাকক সহায় কৰি থাকা, এইবাৰ বানত মৰা মানুহ মাখানৰ কাৰণে কিয় সহায় কৰিব যোৱা নাই, তো তেনেকুৱাকে কৈছে আৰু মোক। মানে মই বহুত লাজ পাইছো এই কাৰণে, আৰু ইমান মানুহৰ মাজতে কৈ দিছে। মানে সিহঁতে মোৰ ভিডিঅ' চাই থাকে আৰু সিহঁতে মোক ডাইৰেক্ট দেখা পায় যে মই বুঢ়া আৰু বুঢ়ীবিলাকৰ লগত খেল ধেমালিৰ মাধ্যমেৰে কিবা এটা উপহাৰ দিওঁ, সেইটোৰ কাৰণে কৈছে। আৰু মই সিহঁতক বেয়া পোৱা নাই, খালি মই লাজ পাইছো। আৰু সঁচাকে মই লাজ পাইছো এই কাৰণে, মানে মই একেবাৰে এইবাৰ বানত আক্ৰান্ত হোৱা লোকসকলৰ কাৰণে কোনো সাহায্যৰ ভিডিঅ' বনোৱা নাই, আৰু কাৰো পৰা মই সেই ডনেশ্যন তুলি ভিডিঅ' বনোৱা নাই। আৰু বহুতে মোক পইচা দিছিল, মানে ডাঙৰ ইউটিউবাৰক যদি চিনি পোৱা মই তোমাৰ হাতত পইচাটো দিম আৰু তুমি সিহঁতক দিবা, তেনেকুৱাকে মোক পইচা দিছিল। কিন্তু মই সেই কামটো নকৰিলো। আচলতে নকৰাৰ কাৰণটো মই ব্যস্ত ক'ত আছিলো জানেনে, খেতিৰ কামত। মানে এমাহ ধৰি মই খেতিৰ কামতে ব্যস্ত আছিলো। মানে খেতিৰ কামত থাকি পুৰা চেহেৰা কলা হৈ গৈছে আৰু ভিডিঅ' বনাবৰ একদম মন নোহোৱা হৈ গৈছিল। তথাপি আজি কথাষাৰ শুনা খাই কেনেহে মই এই ভিডিঅ'টো বনাইছো। এতিয়াও মোৰ চেহেৰাটো পুৰা কলা হৈ আছে। বগা হোৱাৰ কাৰণে মই এটা লাইটিং ব্যৱহাৰ কৰিছো, যিটো আপোনালোকে ভিডিঅ'ত দেখা পাই আছে। তো আচলতে মই এমাহ ধৰি কামত ব্যস্ত আছিলো, মানে খেতিৰ কামত ব্যস্ত আছিলো, সেইটোৰ কাৰণে তেনেকুৱা ভিডিঅ' বনাব পৰা নাই। আৰু তো সেয়ে আপোনালোককো এই কথাষাৰ কৈ দিলো। যদি আপোনালোকে কি ভাবিও আছিলে যে এই SB আৰ্টিষ্ট মানে হেমন্ত বৰইনো আৰু কিয় তেনেকুৱা ভিডিঅ' বনোৱা নাই, কিয় কেতিয়াবা মাজে মাজে ভিডিঅ' বনাই থাকে, তেনেকুৱাকে আপোনালোকেও ভাবি থাকিব পাৰে। গতিকে বন্ধুসকল চিন্তা নকৰিব, মই পুনৰ সেই আইতা আৰু ককাবিলাকৰ কাৰণে নতুন ভিডিঅ' বনাম। প্ৰথমতে মই চেহেৰাটো বগা হৈ লওঁ, তাৰ পিছত মই সেই ভিডিঅ'টো বনাওঁ। লগতে মোৰ পইচা পাতি নোহোৱা হৈ গৈছে, মানে মই পেইণ্টৰ কাম কৰো না, পেইণ্টৰ কাম কৰি কেইটামান পইচা গতাই লওঁ, তাৰ পিছত মই তেনেকুৱা ভিডিঅ' বনাম, নিশ্চয় বনাম। মানে এমাহ ধৰি মই কোনো ইনকাম কৰিব পৰা নাই, গতিকে ইনকাম পইচা থাকিলেহে আইতাবিলাকক সহায় কৰিব পাৰিম। তো প্ৰথমতে ইনকাম কৰি লওঁ, তাৰ পিছত মই তেওঁলোকক সহায় কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।